धेकियाजुलि विधानसभा बियाबनि सिङाव NIDA बिथांखिनि गेजेरजों मडेल अंगनबादि मिरु लुफुंनायनि अनसुंथाइ राननानै होयो जायगानि MLA एबा आसाम सरकारनि मन्थ्रि अशोक सिंघाल बिथाङा। गुबुन फारसेथिं बे अनसुंथाइ राननाय हाबाफारियाव बाहागो लानानै मन्थ्रि बिथाङा खौरांगिरिनि सिगाङाव बदरुद्दिन आजमला खोथा बुंनायखौ खम खालामनांगौ, जोंनि लाइमोनफोरा आजमलनो खाबु होबाय थानायनि थाखाय बिथाङा खामानि मोनबाय थादोंमोन। जेब्लानिफ्राय जोंनि लाइमोनफोरा खामानियाव मुखुब जागोन अब्लानिफ्राय मियाफोरनि आखायाव जेबो खामानि थानाय नङा होनना बुङो। लोगोसेनो सरायघाट दावहाया जाफिनगोन, नाथाय हेदांजों नङा, बे बारनि दावहाया खामानिजोंसो जागोन होनना खौरांगिरिनि सिगाङाव ओरैबायदि फोरमायो। मिया अबिहने অসমত অখাৰ কোনো কামেই সম্পন্ন নহ'ব, আকৌ শৰাইঘাটৰ যুদ্ধ হ'ব পাৰে, কি ক'ব? চাওক, আজমাল ডাঙৰীয়াই কথাটো কম কোৱাৰ অভ্যাস কৰিব লাগে। আমাৰ ল'ৰা চবে অলপ সুযোগ দি আছিল বুলি তেখেতসকলে কাম পাই আছিলে। যিদিনা আমাৰ ল'ৰাই হাতে কামে লাগি যাব, মিয়াৰ হাতত কামেই নাথাকিব, নোখোৱাকৈ মৰিব লাগিব। গুৱাহাটী কবৰস্থান হৈ যাব। এইটো ক'লোতো যে তেখেতে যদি ভাবে যে গুৱাহাটী কবৰস্থান হৈ যাব, আমাৰ ল'ৰাই অলপ মনোযোগ দিলেই, আমাৰ ল'ৰা ছোৱালীয়ে যদি অলপ কৰ্মৰ ফালে ঘূৰি যায়, খেতি পথাৰলৈ ঘূৰি যায়, কাম কৰা আৰম্ভ কৰে, মিয়া মানে নোখোৱাকৈ মৰিব লাগিব। আকৌ শৰাইঘাটৰ যুদ্ধ হ'ব। শৰাইঘাটৰ যুদ্ধ হ'ব, কিন্তু এই যুদ্ধ হেংদামেৰে নহয়। এই যুদ্ধ হ'ব, কৰ্ম কৰিহে যুদ্ধ হ'ব। আমি কৰ্ম কৰি নিজক সংস্থাপিত কৰিম, আৰু সংস্থাপিত কৰি মিয়াই যিখিনি দখল কৰিলে, আমাৰ বজাৰ আমাৰ পথাৰ দখল কৰিলে, এই বেদখল মুক্ত কৰা হ'ব। চনৰ পৰাই মোৰ ইচ্ছা আছে যে মোৰ সমষ্টিৰ শিক্ষাখণ্ডটো আগবাঢ়িব লাগে, আৰু এই শিক্ষাখণ্ডক আগবঢ়াবৰ কাৰণে বহুতখিনি কাম বিধায়ক হিচাপে মই যোৱা কাৰ্যকালত কৰিছিলোঁ। আমাৰ ইয়াত এটা শিক্ষা উন্নয়ন কমিটি আছে, য'ত নেকি হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপাল, হেডমাষ্টাৰ, সভাপতি, উপসভাপতিক লৈ কমিটি এখন গঠন কৰা হৈছে, আৰু 3 মাহৰ মূৰে মূৰে তেখেতসকলে বহে আৰু কি অভাৱ অভিযোগ আছে এই শিক্ষাখণ্ডত, কেনেকৈ উন্নয়ন আমি আমাৰ সমষ্টিত আনিব পাৰোঁ, এই কামবিলাক আমি কৰোঁ। আকছাৰ ফাউণ্ডেশ্যনো আমাৰ ইয়াত কাম কৰি আছে। প্ৰায় 5খন নে 6খন স্কুলত তেখেতসকলে কাম আৰম্ভ কৰিছে। তাৰ ফলাফলটো চাই এই প্ৰকল্প অক্ষৰৰ লগত আমাৰ যিটো প্ৰকল্প, এই প্ৰকল্পটো আন বিদ্যালয়বোৰতো লোৱা হ'ব। আৰু লগতে বহুদিনীয়া মোৰ এটা ইচ্ছা আজি মই নিজে পূৰ্ণ কৰিব পাৰিলোঁ। মোৰ ইচ্ছা আছিল যে সম্পূৰ্ণ বিধায়ক পুঁজিৰ টকা মই শিক্ষাখণ্ডৰ উন্নয়নৰ কাৰণে দিম। আজি প্ৰায় 500টা ডেস্ক বেঞ্চ বিভিন্ন স্কুলত দিয়া গ'ল, আৰু লগতে সম্পূৰ্ণ 1 কোটি টকা আমি বিভিন্ন স্কুলত, প্ৰায় 40টা স্কুলত আমি এই পইচাটো দিছোঁ। ক'ৰবাত নতুন ক্লাছৰুম বনাব লাগে, ক'ৰবাত স্কুল ৰিপেয়াৰিং কৰিব লাগে, ক'ৰবাত নতুন পাকঘৰ বনাব লাগে, ক'ৰবাত বেলেগ ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱ আছে। এই কামত আমি এতিয়া নিজক নিয়োগ কৰিছোঁ, আৰু মই ভাবোঁ যে কামবোৰ ভাল হোৱা আৰম্ভ হৈছে।